এই কালাৰটো দি এই কালাৰ কৰিম আৰু এই বেজিটো দি মানে টেটো বনাম খুচি খুচি। ও ভগৱান টেটো আৰ্টিষ্টৰ ওচৰত খাব ওৱান বাইট। তো হেই গাইজ স্বাগতম জনাইছোঁ এটা নতুন ব্লগলৈ। ইমানেই গৰম কি ক'ম, কিন্তু আমাৰ ইয়াত ইমান গৰম লিখা নালাগে, ৰ'দ পৰা লিখা নালাগে, মানে নপৰে ৰ'দ কাৰণে এইবোৰ বাঁহ গছবোৰ আছে যে সেইকাৰণে ৰ'দ চ'দ নপৰে। জানো কি হ'ল, গৰুৱে হেৰি কৰিলে চাগে। আৰামত মই শুই আছিলোঁ, এই মোক ফোন কৰি মাতিলে আছোনা তহঁতৰ ঘৰলৈ যাওঁ বোলে। আমাৰ ঘৰত জানেনে সিহঁতৰ ঘৰলে? আমাৰ ঘৰত নকবা, আমাৰ ঘৰত এজোপা গছ নাই, তাতে পথাৰৰ মাজত এজোপাও গছ নাই। এনেকুৱাই গৰম মই বোলো যাওঁ সিহঁতৰ ঘৰ ৰেষ্ট লওঁগে। তো আমাৰ ৰুমটো যোনটো আছে অকণ মানুহ গৰম নপৰে, পুৰা একদম ঠাণ্ডা হৈ থাকে। লাইট গ'লে অকণমান উঠে আৰু যদি অকণমান মানে সেইটো গৰম মানুহে কণ্ট্ৰল কৰিব পাৰে। আৰু যদি লাইট থাকে আপোনালোকৰ গৰম অনুভৱেই নহ'ব, কাৰণ সিহঁতৰ ওপৰত বৰচাং দিয়া আছে, আমাৰ নাই দিয়া, লগাবহে মানে, সেইটো কাৰণে বেছি গৰম। আৰু এই ব্লগটো মানে বনোৱা কাৰণটো কি হ'ল গম পায়নে? মই কৈছোঁ এই বস্তুটো চিনি পায় আপোনালোকে, ফেব্ৰিক কালাৰ বুলি কয় এইটো চব। মানে এইটো কালাৰ মই হেৰি কৰি পেলাই আনিছিলোঁ, মই বনাই থাকোঁ কাগজেদি, সেইটো বনাই পেলাই আনিছিলোঁ আৰু মই নিজে টেটু বনাইছিলোঁ। চক এইটো দি মানে কিবা পিঙেদি খুচি মেলি এইটো এনেকে টেটু বনাব বিচাৰিছে। এই ইমান পাগল, মই কৈছোঁ নবনাবি। বনাইছিলি যে এবাৰ যে আঙুলিত ই কভাৰ আপ কৰি থৈছে গাইছ। সেইটো মই সৰুতে আগতে, এইটো এতিয়া জানে নহয় যি বেমাৰ হ'ব পাৰে ন, সেইকাৰণে মই কৈছোঁ নবনাবি। এই আকৌ বনাব লাগে পইচা নাই গাইছ, আৰু টেটু লাগে মোক, তিনটা আছে টেটু। এই লভটো সৰুকে বনাবলৈ কি পইচা দৰকাৰ, 100-200 টকাতে বনাই দিব। আৰু এইটো চব কি কৰিলে, মায়েও বনাইছিলে এই ভিডিঅ'টো দেখিছে। মায়ে মই দুজনীয়ে বনাইছিলোঁ, মায়েও নোৱাৰিলে। মায়ে কৈছে তাৰপৰা কি কৈছে, বাদ দে আমি দুজনীয়ে দৰমহা হ'লে বোলে বনাই আহিমগে বোলে। এতিয়া বনাই দিব লাগে, তো মইতো এইবোৰ কৰি ভালেই পাওঁ, তথাপিও মই বুজালোঁ যে নবনাবি, কিন্তু এই বনাই মানে। আৰু মোৰ মতে এই টেটু বনাওঁতে এই কালাৰটো ইউজ নকৰে বাৰু, বেলেগ কালাৰ ইউজ কৰে। এইটো কালাৰ ইউজ কৰিব নে, এইবোৰ হেৰিহে পেইণ্টিং কৰা কালাৰহে, বেলেগ কালাৰ ইউজ কৰে। এনেকুৱা টাইপৰে থাকে টেমা, কিন্তু এইটো ইউজ নহয়। তিলটো মই যেতিয়া ক্লাছ 9ত আছিলোঁ, মোৰ লগৰ ছোৱালীজনীয়ে বনাই দিছিলে। আৰু গাইছ ৰুমটো অলপ ইগন'ৰ কৰিব, কাৰণ কেলে মানে বহুত বেছি লেতেৰা হৈ আছে ৰুমটো। চাওক এইবোৰ চব বহুত বেছি লেতেৰা হৈ আছে, হয় নাই? তো সেইকাৰণে ৰুমটো ইগন'ৰ কৰিব। মই মানে শুই উঠি ডাইৰেক্ট মাতিলে আৰু আনিব গ'লোঁ, এইবোৰ আঁঠুৱা পাৰা হোৱাই নাই, ইগন'ৰ কৰিব আপোনালোকে দেই। আৰু এতিয়া আমি ষ্টাৰ্ট কৰিম আৰু টেটু বনোৱাটোৱে মই বনাই দিম ধুনীয়াকৈ, কাৰণ মই টেটু আৰ্টিষ্ট হয়। চালিয়াকে বনাই দিম। তো কি বুলি সেইটোৱে লভটোকে বনাবি। ফাইনেলি এতিয়া মই কালাৰখিনি লৈ ল'লোঁ, কালাৰ আৰু বেজি এটা। এতিয়া এই কালাৰটো দি এই কালাৰ কৰিম আৰু এই বেজিটো দি মানে টেটু বনাম খুচি খুচি। আপোনালোকে চাব কেনেকুৱা কি হয়, গম নাপাওঁ আৰু দেই। এতিয়া মানে ইয়াতে কালাৰটো অলপ উলিয়াই ল'ম আৰু কালাৰটো মানে ইয়াতে উলিয়াই লৈছোঁ আৰু মোৰ হাতত লাগিয়ে গ'ল অলপ। আৰু এতিয়া অকণমান ধৰাই লওঁ প্ৰথম লভটো। মানে আজি কি টেটু হ'ব কি নাই গম নাপাওঁ, কিন্তু আপোনালোকে বেয়া কমেণ্ট নিদিব কিন্তু দেই। আৰু মই নিজৰ মৰ্জিত বনোৱা নাই, যিমান দিয়ে বেয়া কমেণ্ট এৰি দিব, কাৰণ এই মোক বনাই দিবলৈ কৈছে, বনাই দিম। এনেকৈ বনাব আপোনালোকে। চাওক এই ভিডিঅ'টো যে আপোনালোকে এনেকৈ বনাব ট্ৰাই নকৰিব, প্ৰফেচনেল আৰ্টিষ্টৰ ওচৰত যাব, তাত গৈ বনাব। হ'ল তো আৰু এইফালে মানে এতিয়া টেটুটো ষ্টাৰ্ট কৰিছোঁ আৰু দেই গাইছ। দুখ পাইছ নে? দুখ পাইছ না? কিবা কাপোৰ এটা লাগিব আজি মানে ঘৰতে প্ৰফেচনেল আৰ্টিষ্টৰ লিখা বনাই দিম। এইফালে চাব লাগিব নহয়, নহ'লে বেকা বিকি হৈ যাব ন। তই হিলাই নিদিবি, নিজে বনাম কৈছিলি। এনেকুৱা টেটু বনাওঁতেও হয়, চাই ল, চিধাই বনাই আছো। মই লাইফত বেছি টেটু বনোৱা নাই, আজি ফাৰ্ষ্ট টাইম এটাই বনাব ট্ৰাই কৰিছোঁ আৰু দেই। এটা ফুট বনাওঁতে একো নাই, তোক যে তিল বনাই দিছিলে, তিল বনাওঁতে ইমান কষ্ট নাই, এনেকৈ ঘূৰাই বনাওঁতে অলপ কষ্ট হ'বই। এইটো টেটু
ই কি কৈছ ই থু লগাই দিছো পানী অলপ লাগিছিলে পানী অলপ লৈ আহিছো মই মানে থুয়ে লগাই দিছো নাই বহা ইনে যা নেকি ৰ বাদ দে মোৰ হাতখন চা, চা, চা। ইনে হ'ব চা কালাৰৰ কটো বহনা কোনবা কামোৱা নিচিনাহে লাগে বাদ দে ও ইনে নহ'ব এনেকে টেটু বনাব নোৱাৰি মানে এই মই কোৱা নাই জানো তো কি কৰি দিলি এই কালাৰটো ন এই কালাৰটো টেটুৰ কাৰণে নহয় মানে এই কালাৰটো কিলে হয় না কৈছো শুকালে এটো লডা লডা হৈ যায় টেটুটো বনাব নোৱাৰিলোৱে সেইকাৰণে আমি ভাবিছো এতিয়া মানে কিবা মেগী পকৰি বনাই খাম তো মেগী মানে পকৰি কেনেকৈ বনায় এই কিবা এটা বনাইছিলে মানে একদম গোলকৈ মেগী দি মই সিদিনা ইনষ্টাত আহিছিলে এইক কৈছোঁ এতিয়া বনাবি মই সেইকাৰণে যাওঁ দোকানলৈ মেগী লৈ আনো আৰু কি লাগে লৈ আনো তাৰপাছত বনাই খাব লাগিব আপোনালোককো ৰেচিপিটো দেখাই আছোঁ চাই থাকক তো দোকানলৈ গৈ এইফালে ডিম মেগী মই এইবোৰ কিবা কিবি লৈ লৈছোঁ আৰু এতিয়া মানে ঘৰ পালোহি আৰু সেইটো এতিয়া বনাই খাবহে লাগে মানে আৰু এইফালে এইটো নগাটো মোৰ লগত পিছে পিছে ঘূৰি আছে ইয়াকো অলপ আজি মেগী পকৰি খুৱাব লাগিব বহুত গৰম মানে মই কেনেকৈ গৈছোঁ মইহে গম পাইছোঁ মানে খোজকাঢ়িবলৈ আৰু মুখেদি কথা ক'বলৈও মন যোৱা নাই মানে তো গাইছ আমি ভাবিছিলোঁ মেগী পকৰি বনাই খাম পকৰি বনাবলৈ হ'লে বহুত বস্তু লাগিব ময়দা বহুত কিবা কিবি লাগিব সেইকাৰণে সেইবোৰ বস্তু নাই তো আমি ভাবিছোঁ ডিম আনিছোঁ ডিম আৰু মেগী মিক্স কৰি আমলেট বনাই ব্ৰেড চপ টাইপৰ মানে অমলেট বনাই মেলি খাবলৈ মন গৈ আছে তেনেকৈ তো সেইকাৰণে খাওঁ সদায় মেগী খাই থাকোঁ মেগী একদম চিম্পুলকৈ খাই থাকোঁ ন সেইকাৰণে আজি অলপ বেলেগ ধৰণে খাওঁ ফাৰ্ষ্টতে মেগীখিনি ফালি লওঁ মেগী মছলাটো এতিয়া দিব নালাগে মানে পিছত দিম মেগী মছলাটো এতিয়া ফাৰ্ষ্টতে মানে মেগী 4 পেকেট লৈ লৈছোঁ 5 পেকেট আনিছোঁ ডিমটো কম হ'ব মানে সেইকাৰণে 4 পেকেট মেগী মছলাটো দিব নালাগে ডাইৰেক্ট এনেকৈ বইল কৰিম মানে হয়নে বইল কৰি ল'ম ফাৰ্ষ্টতে তাৰপাছত আপোনালোকক দেখাই আছোঁ আৰু এতিয়া গাইছ মেগীটো বইল হ'বলৈ বহাই দিলোঁ ধুনীয়াকৈ ফাইনেলি আমাৰ মেগী বইল হৈ গ'ল মেগী বইল হোৱাৰ পাছত ইয়াত ধুনীয়াকৈ উলিয়াই থ'ব লাগিব তাৰপৰা এই টাৱাখন আনি থোৱা আছে এই টাৱাখনতে মানে মেইন কামটো হ'ব আৰু গম পালে অমলেট মেগী অমলেট হ'ব আজি অমলেট বুলি কয় গম পালি আমলেট বুলি কয় এতিয়া ভিডিঅ' কাৰণে তো এইফালে টাৱাটো বহাই দিয়াৰ পাছত টাৱা গৰম হোৱাৰ পাছত ইয়াত দি দিছে মিঠাতেল এইফালে আছে আপোনাৰ পিঁয়াজ কাটি থৈছে এই ডিম দুটা এতিয়া ইয়াতে ভাঙি দিব লাগিব আৰু ইয়াতে মেগী মছলা যিমান আছে ইয়াতে দি ধুনীয়াকৈ মিক্স কৰি মেলি তাৰপাছত মানে ডিম অমলেট কেনেকৈ বনায় আপুনি ঘৰত তেনেকৈ কিন্তু আমি এড কৰিছোঁ মেগী ইয়াতে চব মেগী মছলা দি দিয়া হ'ল তাৰপাছত আনিছিলোঁ এইফালে মিৰ্চি পাউডাৰ এইটো ইয়াতে দি দিব লাগিব ধুনীয়াকৈ মেগী মছলা ৰেড চিলি চব এনেকৈ দি দিয়া হ'ল এতিয়া মিক্স কৰি দিয়ে ধুনীয়াকৈ এতিয়া কৰিছে চব একেলগে মিক্সিং ধুনীয়াকৈ দি দে একদম অমলেট যেনেকৈ বনায় গোলকৈ তেনেকৈ দি দিবি আজি কি হ'ব গম নাপাওঁ আৰু দেই গাইছ ইমান ডাঙৰ মেগী হয়নে একদম পূৰা হৈ গৈছে যে সেইকাৰণে উল্টাবলৈ দিগদাৰ হ'বৰ কাৰণে ধুনীয়াকৈ কাটি লৈছে মানে কেনেকুৱা হয় গম নাপাওঁ আৰু খাব পালেই হয় ধুনীয়াকৈ এনেকৈ ধুনীয়াকৈ বনায় ৱাও মজা হ'ব আজি আৰু আজি মেগী অমলেট তহঁতৰ ভাইটিকক এনেকৈ স্কুলত দি পঠাব পাৰিব মায়ে হয় নাই বনাই ক সৰু ল'ৰা ছোৱালীবোৰক টিফিনত স্কুলত এনেকৈ টিফিন দি পঠাব পাৰিব মানে বনাই চাই লওক ডাঙৰ কাঁহী এইটো দি দিছোঁ আৰু ইয়াতে থ ওৱান পিচ বঢ়িয়া একদম আজি মেগী অমলেট পাকঘৰটো অৱস্থা চাওক নাই এইবোৰ আমি কিমান খাইছোঁ চাওকচোন অৱস্থা একদম ফটুৱা হৈ আছে বেকগ্ৰাউণ্ড সেইবিলাক আপোনালোকে ইগন'ৰ কৰিব আপোনালোকে জাষ্ট ৰেচিপিটো চাওক আৰু এই অলপ আগত এচৰ খালে মোৰ পৰা ভাবৰটো খাই কেনেকুৱা লাগিলে কৈ দে দেখিলে মেগী অমলেট বনি ৰেডি গাইছ ৰেডি ফাইনেলি আমাৰ মেগী অমলেট বনি ৰেডি ছাকচেছফুল হৈ গ'লো আমাৰ এইফালে মুনু ৰখি আছে মুনু মেগী অমলেট খাবলৈ ৰখি আছে মুনু ইয়াকো দিব লাগিব ইয়াকো দেই তো গাইছ ফাইনেলি আমি আমাৰ ৰুমত আহি গ'লো আৰু ৰুমটো বহুত বেয়া হৈ আছে এইবোৰ ইগন'ৰ কৰিব আৰু এতিয়া এই টেষ্ট খাই মেলি ক'ব দেই কেনেকুৱা হৈছে তই এই টুকুৰাটো এনেকৈ হাতত লৈ খা নাই গৰম হৈ আছে কেনেকুৱা লাগিছে খাই বহুত টেষ্টি খাব ওৱান বাইট মা কচম মজা হৈছে বহুত বেছি টেষ্টি আপোনালোকে এনেকৈ মেগী অমলেট বনাই খাব সেইটোৱে আমাৰ পৰা ৰেচিপিটো চাই লওক বনাই খাব ধুনীয়াকৈ আমি এতিয়া খাই লওঁ দেৰি নকৰোঁ নহ'লে আৰু সেইটোৱে চানা আনি থৈ আছে চানা খাবই আছে তো এতিয়া আমি মেগী অমলেটটো খাই লওঁ তাৰপাছত আপোনালোকক লগ পাই আছোঁ একদম মজা কৈছোঁ নহয় বহুত টেষ্টি ন গাইছ পূৰা পেট ফুল্টি হৈ গ'ল ন
কেনেকুৱা লাগিলে খাই মজা লাগিলে আৰু পুৰা আমি খালী কৰি দিলো চব এতিয়া কিন্তু খাব নোৱাৰো আৰু এতিয়া আৰু খাব নোৱাৰো চানা আছিলে পিছত খাম চানাটো আৰু আমি পুৰা একদম অলপো নেৰিলো চব খালী কৰিলো আনকি ইয়াকো দিলো খাবলৈ ভাল পাইছে এনে মেগী মানুহ নাখায় আজি ভাল পাইছে আপোনালোকেও এবাৰ ঘৰত বনাই মেলি খাই ট্ৰাই কৰি যাব তাৰ পাছত কমেণ্ট কৰিব মানে বহুতে খাইছে বাৰু যোনসকলে নাই খোৱা এনেকে বনাই ইহঁতি আমাৰ এই ব্লগটো যদি চাই আছে বনাই খাব আমাৰ লিখাকে তাৰ পাছত এটা কমেণ্ট কৰিব আমাক যে ভাল লাগিছে নে নাই ঘৰৰ বস্তুৱে মেগী আপোনালোকে কিনিলে হ'ব কলা মেগী মছলা পিয়াজ দিব হৈ যাব ডিম দিব হৈ যাব তো গাইছ আমি আহি এতিয়া প্ৰীতিহঁতৰ ঘৰ পালোহি মানে অথনিয়ে পালোহি এতিয়া এই কিবা কিবি চব্জি তব্জি ভাত চাত বনাবলৈ কিবা কাটি আছে লুংগি পিন্ধি মেলি গা ধুমগে বনাই মেলি কাপোৰ সেইটো কাৰণে লেতেৰা কৰা নাই একেবাৰে গা ধুই পিন্ধিম তো সেইকাৰণে এই ব্লগটো ইয়াতে এণ্ড কৰোঁ চাই কেনেকুৱা পালে কমেণ্টত জনাব আৰু ৰেচিপিটো যদি চাই ভাল লাগিল কমেণ্ট এটা কৰিব যিমানটো দীঘল হ'ল চাব আৰু দেই আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ চাই কেনেকুৱা পালে কমেণ্টত জনাব যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু চাইডত থকা বেল আইকনটো প্ৰেছ কৰি দিব জয় অসম বাই বাই